ঘৰটোৰ কামবিলাক পেলাওঁতে পৰি আছে কৰিবলৈ সময় নোহোৱা নিচিনা ইমান টাইম নাই নহয় এয়া আজি অকণমান কামত লাগিলে কাৰণ চিমেণ্টবিলাকো বেয়া হৈ গৈছে চিমেণ্টবিলাকো পেলাই থোৱা আছে তাৰপিছত এইবিলাক কামো বহুত ঘৰখনৰ আধৰুৱা হৈ আছে ঘৰখন যোৱা বছৰেই বনালে আৰু তাৰপিছত এই বছৰটো একেবাৰে কাম কৰিবলৈ সময় নহ'ল কাৰণ যথেষ্ট কাম যথেষ্ট ব্যস্ত ল'ৰা ছোৱালী স্কুল ঘৰৰ কাম ইটো সিটো চিয়াটো 20 টকা ন নিমকি তাৰপিছত চানা কেইটকা 20 টকা ন 20 টকা তাত কি আছে মুড়ি লাডু আছে মুড়ি লাডু কেইটকা তাত 2 টকা চাবা মুড়ি লাডু 2 টকা এটা 2 টকা ন আৰু এইখিনি কি আছে নাই হ'ব দিয়ক এয়া খুৰমা এপেকেট ল'লোঁ চাহ খাম এতিয়া খুৰমা পেকেট লগত এতিয়া আফটাৰনুন হ'লগৈ আকৌ আহি গ'লোঁ মই ফটো মাৰিবলৈ হাজিৰাকেইটা মাৰিবলৈ এটেণ্ডেঞ্চ ল'বলৈ বুলি আকৌ আহিলোঁ মানুহবিলাকক ছুটি দি দিওঁ ছুটি দিয়া সময় হৈ গ'ল ইমান গৰম পৰিছে জানেনে সেইকাৰণে কি কৰিলোঁ ঘৰতে যেনেকৈ আছিলোঁ তেনেকৈ আহিলোঁ কাৰণ গাঁৱতে ৰাস্তাটো গাঁৱৰ মাজৰে আমাৰ এটা ৰাস্তা হয় মিস্ত্ৰী লগাইছিলোঁ এয়া ষ্টেপকেইটাও বনোৱা আধৰুৱা হৈ আছিলে তাকে এইকেইটা অকণমান ঢালাই দি দিলে কাম বহুত পৰি আছে কৰোঁ বুলি ক'লে ঘৰটোৰ কাম একেবাৰে আধা হৈ আছে ক'বলৈ সম্পূৰ্ণ হ'বলৈ 50% মান কামেই বাকী আছে ঘৰটোৰ ক'বলৈ গ'লে আৰু পইচাও লাগে যথেষ্ট নহয়নে বাৰু কিমাননো কোনফালে চিন্তা কৰিব ল'ৰা ছোৱালী পঢ়া শুনা খৰচৰ পৰা আদি কৰি অন্যান্য ধৰণৰ ধনেশ পক্ষী ওলালে আজি ধনেশকেইটাক দেখি আমাৰ ল'ৰা ছোৱালীকেইটা ইমান ভাল পাইছে ওচৰৰ পৰা কাৰণ আজিকালি চৰাই চিৰিকটি একেবাৰে নেদেখা হ'ল ইহঁতি একদম দৌৰি গৈ ধনেশক ভিডিঅ' কৰিছে দৌৰি গৈ ধনেশটো ধৰোঁ যেন কৰিছে ক'তনো ধৰিবলৈ পাৰিব বাৰু চৰাই চিৰিকটিবিলাক যে নিচেই দেখিবলৈ নোপোৱা হ'লোঁ সঁচাকৈ আমি ডাঙৰবিলাকেই চিনি নোপোৱা হ'লোঁ সৰু ল'ৰা ছোৱালীবিলাকে যে সঁচাকৈ বহুত বস্তুৱেই চিনি নোপোৱা হ'ল প্ৰায় বিলুপ্ত হৈ গৈছে বস্তুবিলাক আজিলৈ আহোঁ ভিডিঅ'টো ইমানেই ধন্যবাদ